কৰিশ্মা চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, মোৰো ভালেই। আজি সোমবাৰ আৰু ভাবিছোঁ আজি এটা ব্লগ ষ্টাৰ্ট কৰি দিওঁ। আৰু আগৰ ব্লগটো যিসকলে চাইছে তেখেতসকলক বহুত বহুত ধন্যবাদ। আৰু যিসকলে চোৱা নাই মই ওপৰৰ আই বটনত লিংকটো দি দিম, তাত গৈ আপোনালোকে চাব পাৰিব। তেতিয়াহ'লে দেৰি নকৰি আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। বৰ্তমান এতিয়া আছোঁ মই পাকঘৰত আৰু ৰাতিপুৱাৰ ভাত পানী খাই আজৰি, সকলোৱে ভাত পানী খালোঁ। এতিয়া মই বনাম কেইটামান ঘিলা পিঠা আৰু কেনেকৈ কি বনাওঁ দেখুৱাই গৈ থাকোঁ আপোনালোকক। সকলোৱে জানে, তথাপিও সকলোৱে বনোৱা প্ৰচেছবিলাক কিছুমান বেলেগ বেলেগ থাকে যিহেতু, সেইকাৰণে ভাবিছোঁ ব্লগটো যিহেতু ষ্টাৰ্ট কৰিছোৱেই, সেইটো কাৰণে আপোনালোকক দেখুৱাই গৈ থাকোঁ কেনেকৈ কিদৰে বনাওঁ। তেতিয়াহ'লে ব'লক ষ্টাৰ্ট কৰোঁ ঘিলা পিঠা বনাবলৈ। আৰু তাৰ কাৰণে মই এয়া অকণমান পিঠাগুড়ি লৈছোঁ। আপোনালোকে নিজৰ যিমান লাগে সেইমতে ল'ব পাৰিব। মই অকণমান লৈছোঁ এই বাতিটোত। এইখিনি আচলতে অকণমান লৰাই থৈ দিয়া পিঠাগুড়ি হয়, মানে অকণমান ভাজি থৈ দিছিল মায়ে। আৰু এয়া লৈছোঁ আৰু নিমখীয়া বনাম যিহেতু, সেইটো কাৰণে নিমখ অলপ দি দিছোঁ আৰু দিওঁ অকণমান বেকিং চ'ডা। অকণমান কোমল হ'ব লাগিবতো, সেইটো কাৰণে অকণমান দিছোঁ এয়া অকণমান বেকিং চ'ডা। আপোনালোকে বেকিং চ'ডা সলনি বেকিং পাউডাৰ দিব পাৰে, বা বেকিং পাউডাৰ অকণমান বেকিং চ'ডা অকণমান তেনেকৈও দিব পাৰে। আৰু গৰম পানী মই কৰি লৈছোঁ, একেবাৰে উতলা গৰম পানী। তো মই এইখিনি মই ধুনীয়াকৈ এখন, যিহেতু গৰম পানী সেইকাৰণে এখন হেতা লৈছোঁ আৰু এইখন দি ধুনীয়াকৈ আটাৰ দৰে মাৰি লওঁ। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। কিন্তু আচলতে মই গৰম পানী এইটো কাৰণে লৈছোঁ যাতে পিঠাটো কোমল খাবলৈ ভাল হয়, সেইকাৰণে। তো এইখিনি মই কৰি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। মই এনেকৈ আটাৰ দৰে মাৰি লৈছোঁ আৰু ধুনীয়াকৈ এনেকৈ সৰু সৰু টুকুৰা কৰিছোঁ। একেবাৰে আটাৰ দৰেই মাৰিব লাগিব। আৰু ইয়াত ধুনীয়াকৈ যিটো ঘিলা পিঠাৰ যিটো এটা শ্বেপ পেৰাৰ দৰে তেনেকৈ কৰি ল'ম। এয়া আৰু এয়া পেৰাটোৰ দৰে হ'ল। এনেকৈ মই গোটেইকেইটা কৰি ল'ম, কেইটা হয় চাওঁ। আৰু ইফালে মই কেৰাহীৰ তেল বহুৱাই দিছোঁ, আৰু এনেকৈ কেইটামান বনাই লৈছোঁ। এইখিনি বনাই লওঁ, তাৰপিছত তেলত দি দিম আৰু হৈ যাব ৰেডি ঘিলা পিঠা।
খাই চাওক এনেকুৱা হৈছে ষ্টাইলৰ ধুনীয়া হৈছে গৰম আছে খাবলৈ বিৰাট ধুনীয়া হৈছে আৰু আপোনালোকে যদি এনেকৈ ঘিলা পিঠা বনাই চোৱা নাই মোৰ প্ৰচেছটোত তেতিয়াহ'লে প্লিজ এবাৰ বনাই চাব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ পিঠা মোৰ প্ৰচেছত বনাই কেনেকুৱা হ'ল তেতিয়াহ'লে পিঠাৰ কামটো শেষ আৰু এতিয়া কুটি লোৱা নাৰিকলখিনি এনেকৈ মিক্সি ধুনীয়াকৈ গ্ৰাইণ্ড কৰি লৈছে এয়া মায়ে কৰি আছে মই ভিডিঅ'টো কৰিহে দিছোঁ এইখিনি ধুনীয়াকৈ গ্ৰাইণ্ড হৈ গ'ল তাৰপিছত ইয়াতে চেনি খানিব এতিয়া ইয়াতে নাৰিকলখিনিত সেইটো আপোনালোকে নিজৰ জোখত ল'ব মিঠা বেছি খাই ভাল পালে মিঠা বেছিকৈ দিব চেনি বেছিকৈ দিব আৰু কমকৈ খালে কমকৈ দিব এইখিনি ধুনীয়াকৈ সানি লৈছে এতিয়া মায়ে কেৰাহীত এয়া অকণমান চুজি অলপ লৰাই লৈছে চুজিখিনি অকণমান কি বনাব আচলতে আপোনালোকে ধৰিব পাৰিছে এয়া হ'ব নাৰিকল লাডু নাৰিকল আৰু চুজিৰ লাডু অকণমান কেইটামান হ'ব আৰু বেছি নহয় আৰু এইফালে মায়ে নাৰিকলখিনি কেৰাহীত বহাই থ'লে চুজিখিনি নমাই থোৱা গ'ল অকণমান লৰাই লৈছে আৰু তাৰপিছত নাৰিকল আৰু চেনি মিলাই থৈ দিছিল নাৰিকলখিনিত আপোনালোকে দেখিছে অকণমান সানি থৈ দিছিল অলপ টাইম আৰু এতিয়া নাৰিকলখিনি কেৰাহীত ভাজি আছে
তো মোৰ এইখিনি ৰেডি হৈ গ'ল মানে ফ্ৰাই কৰিব আছে ফ্ৰাইটো মই দেৰিকৈ কৰিম এতিয়া জাষ্ট এইখিনি ৰেডি কৰি থৈ দিলোঁ বনাই এনেকৈ ধুনীয়াকৈ এইখিনি বনাই থৈ দিলোঁ এতিয়া খালি জাষ্ট ফ্ৰাই কৰিলে হৈ যাব ফ্ৰাইটো মই দেৰিকৈ কৰিম আৰু সেইখিনি দেখুৱাম পিছত ফ্ৰাই হোৱাৰ পিছতো দেখুৱাম আৰু এইটো পিঠা বনাবৰ কাৰণে আচলতে মই নাৰিকলৰ চুজি অকণমান ওলাই থৈ দিছিলোঁ তো এইটোক আচলতে জোনবিৰি পিঠা বুলিও কয় চন্দ্ৰকলা বুলি কয় কিছুমান আৰু হিন্দীত গুজিয়া বুলিও কয় আৰু ইয়াতে নাৰিকল নিদি পেলাই আপোনালোকে তিলো দিব পাৰে নহ'লে বা কিছুমানেতো ভাজি তেনেকৈও থৈ দিয়ে ভাজিও সোমাই দিয়ে তেনেকৈ মই নাৰিকলৰ চুজি দিলোঁ বা নাৰিকলো দিব পাৰে ইচ্ছা কৰিলে তো এইটো পিঠা খাই বিৰাটেই ভাল লাগে আপোনালোকে যদি কেতিয়াও খাই পোৱা নাই তেতিয়াহ'লে প্লিজ এইটো ৰেচিপিটো ট্ৰাই কৰিব আৰু কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব তেতিয়াহ'লে এতিয়া এইখিনি থাকক মই অকণমান এতিয়া অলপ শুই লওঁ 3টাই বাজিব আৰু তাৰপিছত উঠি মই এইখিনি ফ্ৰাই কৰিম আৰু তাৰপিছত দেখুৱাই দিম আপোনালোকক গুড ইভিনিং ফ্ৰেণ্ডছ 4:30 বাজিল আৰু তেতিয়া যে মই খোৱাৰ আগতে পিঠাকেইটা বনাই থৈছিলোঁ এতিয়া তেলত ফ্ৰাই কৰি দিওঁ এইফালে কেৰাহী বহাই দিছোঁ তেল গৰম হ'ব দিছোঁ আৰু এতিয়া এয়া ধুনীয়াকৈ পিঠাকেইটা ফ্ৰাই কৰি লওঁ পিঠাকেইটা ধুনীয়াকৈ ফুলি উঠিছে কেৰাহীতে অলপ দেৰি ধৰিব পাৰিছে এয়া চাওক বিৰাট ফুলি উঠিছে মোৰ পিঠাকেইটা ৰেডি হৈ গ'ল এতিয়া মই একাপ ধুনীয়াকৈ ৰঙা চাহ খাই লওঁ পিঠাৰ লগত মাক দিলোঁ গাখীৰ চাহৰ লগত পিঠাকেইটা ধুনীয়া হৈছে বুলি কৈছে খাবলৈ আপোনালোকেও যদি এনেদৰে বনাই চোৱা নাই তেতিয়াহ'লে প্লিজ বনাই চাব আৰু কেনেকুৱা হয় কমেণ্টত প্লিজ জনাবলৈ নাপাহৰিব তেতিয়াহ'লে ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু চেনেলটো যদি কোনোবা এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পাব তেতিয়াহ'লে অইন এটা নতুন ভিডিঅ' লৈ অতি সোনকালে আহিম এতিয়া বাই বাই